চিন্তা নকৰিব ব্ৰহ্মাদেৱ। কিছু ক্ষণৰ পিছতেই মই কুৰ্মৰূপ ধাৰণ কৰি প্ৰৱেশ কৰি সাগৰৰ অতল গৰ্ভৰত মন্দৰগিৰি কৰিম উদ্ধাৰ। জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি, জয় জয় জয়। ধরি প্রভু ভোলা অবতার দেখা দেখা হব জন লীলাইছ সৃষ্টির কল্যাণৰ হেতু, সাগৰ মন্থনৰ হেতু মন্দৰগিৰি পুনৰুদ্ধাৰ অতি প্ৰয়োজন। প্ৰজাপতি অগাধ জলতে প্ৰৱেশী মই তুলি ধৰিম মন্দৰগিৰি মোৰ পিঠিৰ ওপৰত। দেৱ দৈত্যই সবে মিলি সাগৰ কৰিব মন্থন। জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি, জয় জয় জয়। দেৱগণ আৰু দানৱগণ, প্ৰভু নকৰি পলম, এতিয়া তোমালোকে মন্থনৰ কাম আৰম্ভ কৰা। ভাল প্ৰভু।
সংশয় নকৰিব কেনে বিপদৰ সময়ত নিশ্চয় প্ৰভুৱে কৰিব সহায় হে দেৱাদিদেৱ মহাদেৱ সাগৰ মন্থনত হলাহল বিষৰ হৈছে প্ৰাদুৰ্ভাৱ হে মহাদেৱ ভক্তক কৰাশী উদ্ধাৰ হে মহাদেৱ ভয় নাই ভক্তগণ হলাহল বিস্ময় কৰিম পান কর্পূর গৌরম করুণাবতারম সংসার সারম ভুজগন্ধহরম কর্পূর গৌরম করুণাবতারম সংসার সারম ভুজগন্ধহরম সদা বসন্তম হৃদয়ারবিন্দে সদা বসন্তম হৃদয়ারবিন্দে ভবম ভবামি সহিতম নমামি ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব ভক্তসকল প্ৰভু পুনৰ সাগৰ মন্থন কৰা হয় প্ৰভু মই এতিয়া আহিলো হয় ভাল প্ৰভু পুনৰূপী সমুদ্ৰক মথিবা কহলৈলা দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা পুনৰূপী সমুদ্ৰক মথিবা কহলৈলা দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা শৈশৱ পাৰিজাত আহিবা জভলা শৈশৱ পাৰিজাত আহিবা জভলা দানৱগণ এয়া অশস্য বাঘুৰা আৰু এয়া পাৰিজাত পুষ্প লৈ বলা সকলোতে আমাৰ দৈত্যপুৰীলৈ এয়া আমাৰ প্ৰাপ্য তোমালোকে বিবাদ নকৰিবা প্ৰভু সেয়া এটি স্থানত তোমালোকে সংৰক্ষণ কৰি ৰাখা ভাল প্ৰভু পাছত সকলোবিলাক আমি কৰিম ভিতৰত ভাল প্ৰভু যোৱা জয় শ্ৰী হৰি জয়
এয়া, এই সুন্দৰী নাৰী আমাৰ প্ৰাপ্য। দেৱগণ চোৱা চোৱা হে আমাৰ হেৰুৱা এই গৃহ লক্ষ্মী দেৱগণ লৈ যোৱা সেয়া অমৰাৱতীৰ পুৰলৈ এয়া লক্ষ্মী আমাৰ প্ৰাপ্য, আমাক লাগিব। দানৱগণ আৰু দেৱগণ, তোমালোকে এই নাৰীৰ প্ৰতি লালায়িত নহবা। প্ৰভু সেই নাৰী স্বয়ং পত্নী বিষ্ণু। তেওঁৰ প্ৰতি লালায়িত হৈ তোমালোকে তেওঁক অৱজ্ঞা নকৰিবা। হে দেৱী, দৈত্য দানৱৰ শতদোষ মাৰ্জনা কৰিব। এই অমৃতৰ বাবে আমি আছিলো মন্থন কৰি। দানৱৰাজ বলি সেই অমৃত আমাক দিয়া, সেই অমৃতৰ ওপৰত দেৱতাৰহে আছে অধিকাৰ। এই অমৃত আমাক দিয়া আৰু সমৰ্থ মন্থনৰ উদ্ভাসিত সকলো সম্পদ তোমালোকে লৈ যোৱা। চৌদশে বছৰে দেৱতাই দানৱক অমৃত ভক্ষণ কৰিবলৈ কৰা নাই সাগৰ মন্থন। তেন্তে কি দানৱ অমৃত দেৱতাই পান কৰিব আৰু আমি দানৱ সমাজে চক্ষু মুদি বহি থাকিম? প্ৰভু এই অমৃত আমাৰ। প্ৰভু কি ভাব তোমালোকে নকৰিবা বিবাদ। সৌৱা চোৱা, সমুদ্ৰ হৈছে কম্পন। কোন তুমি? কি যে মোহনীয় তোমাৰ সৌন্দৰ্য, লৈলাস ভংগিমা কি তোমাৰ অতিশয় সুন্দৰ। দেৱী, তুমি কেৱল দানৱৰ তুমি কেৱল দানৱৰ
কি যে মিঠা তোমার নাম মোহিনী। হৃদয়ৰ ৰন্ধে ৰন্ধে জোৱাৰ তোলে কিন্তু প্ৰচণ্ড ধুমুহা তুমি হলা মোহিনী। দেৱগণ আৰু দানৱগণ, প্ৰভু তোমালোকৰ অমৃত এই মোহিনীয়ে কৰিব বিচৰা। হে দেৱী, হে মোহিনী, তোমাৰ দুই সুকোমল হাতেৰে কোমল পৰশেৰে তুমি লৈলাস নৃত্য ভংগীমাৰে এই অমৃত আমাক পান কৰোৱা। তোমালোকক অমিত কৰিম বিশ্ব। বেশ বেশ বাহ, সকলোতে আনন্দ মনেৰে বহা। খন্তেক পিছতে আমি হম অমৰ। ও দেখা দেখা সর্বজন রূপ বিটুপন মোহিনীর রূপ ধরি দেবনারায়ণ দেখা দেখা সর্বজন রূপ বিটুপন মোহিনীর রূপ ধরি দেবনারায়ণ ও অমৃতর ভাণ্ডলয়া হৰে বিতৰণ তাক দেখি দানৱৰ মনয়ো সাধন ও অমৃতৰ ভাণ্ডলয়া হৰে বিতৰণ তাক দেখি দানৱৰ মনয়ো সাধন।
চাল কৰি অসুৰে অমৃতি কৰিলে ভক্ষণ। হে প্ৰভু নাৰায়ণ, এই মহাসংকটৰ পৰা আমাকে উদ্ধাৰ কৰা প্ৰভু। ভয় নাই দেৱগণ, নিজে মই আহিছো নাৰায়ণ। কোৱা কোৱা চন্দ, কোন দানৱে অমৃত কৰিলে ভক্ষণ? হে প্ৰভু, এই ৰাহুৱে চাল কৰি অমৃতি কৰিলে ভক্ষণ। প্ৰভু ক্ষমা কৰা অধমৰ হত অপৰাধ, প্ৰভু ক্ষমা কৰা অধমৰ অপৰাধ। দুৰ্মতি ৰাহু, দানৱ হৈ আশা কৰ তই অমৰ জীৱন। প্ৰভু যোৱা যোৱা সেই সুদৰ্শন নাই। শিৰচ্ছেদ কৰায়ে দুৰ্মতি ৰাহু। নাই নাই দুৰ্মতি চন্দ, মনত ৰাখিবি দুৰ্মতি চন্দ, ইয়াৰ পৰিণাম অতি ভয়ংকৰ হব। যুগ যুগান্তৰে ৰাহুৱে তোৰ ওপৰত লব প্ৰতিশোধ। প্ৰতি বছৰে এবাৰ হলেও মই তোক ভক্ষণ কৰিমেই কৰিম। অন্তিম বছৰি মোৰ শুনিবি চন্দ্ৰ, ই মোৰ ভীষণ প্ৰতিজ্ঞা। বছৰত এবাৰ হলেও মই তোক ভক্ষণ কৰি হেৰিম। প্ৰভু, আমাৰ কাৰ্য ফল সম্পাদন। প্ৰভু আমি এতিয়া বিদায়হে মাগিছো। ব'লা দেৱগণ, আমিও নিজ নিজ কৰ্তব্যত সংলগ্ন কৰ। বলক দেৱৰাজ।